নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাম আজিৰ ৰেচিপিটো হৈছে আমাৰ এগ ৰোল আৰু আমি ঘৰতে থকা শাক-পাচলি দি বা অতি সহজতে পোৱা শাক-পাচলি দি আমি কেনেদৰে এগ ৰোল বনাওঁ তাকে আপোনালোকক দেখাওঁ এতিয়া চাব পাৰে আপোনালোকে 2 টকীয়া সস 5 পেকেট আৰু 4টা কণী লৈছো এতিয়া চাব পাৰে বন্ধাকবি কাটি লৈছো পিয়াজ 2 ফটা নহৰু আৰু কেইটামান জলকীয়া এইখিনি চাব পাৰে আধা কেজি মান আটা লৈ লৈছো আমি এতিয়া আমি আটাটো মাৰি লম ইয়াতে নিমখ দিলো আৰু ইয়াতে অলপ ৰিফাইন দিলো এতিয়া আমি পানী দিয়াৰ আগতে ৰিফাইন আৰু নিমখটো ভালদৰে মোহাৰি মিক্স কৰি লম আটাটো এতিয়া ৰিফাইন আৰু নিমখটো মোহাৰি ভালদৰে মিক্স কৰা হ'ল এতিয়া পানী দি মঠিম আমি আটাটো মঠি পেলাই 10 মিনিটৰ কাৰণে মই পলিথিনেৰে ইয়াতে অলপ বান্ধি থৈছো এখন কেৰাহী জুইত বহাই দিছো এতিয়া কেৰাহীখন গৰম হোৱাৰ পাছত আমি অলপ তেল দিম আৰু মিঠাতেলো দিব পাৰে আৰু ৰিফাইন তেলো দিব পাৰে মই মিঠাতেল দিম এতিয়া ইয়াতে দুটামান জিৰা দি দিম গোটা জিৰা এতিয়া আমি কাটি থোৱা পিয়াজখিনি ইয়াত দি দিম আৰু জলকীয়াও দি দিম এটা যে বন্ধাকবিখিনি আছে বন্ধাকবিখিনিও ইয়াত দি দিম এই গোটেইখিনি তাৰমানে ভাজিব নালাগে অলপমান কেঁচা গোন্ধটো যোৱাৰ পাছত কাঢ়ি থৈ দিলে হ'ল আৰু ইয়াতে 1 চামুচ নিমখ দি দিম আৰু অলপমান হালধি এতিয়া এইখিনি হাফ ফ্ৰাই কৰা হৈ গৈছে আমি গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি কাঢ়ি দিম এতিয়া চাওক 10 মিনিট পিছত আমাৰ আটাখিনি ৰেডি হ'ল এতিয়া আমি আটাৰ লাড্ডুকেইটা বনাই ল'ম এটা চাব পাৰে আমি ৰোলৰ কাৰণে 5টা লাড্ডু ৰেডি কৰি লৈছো আৰু এতিয়া আমি এইকেইটা গুটেকেইটা বেলি ল'ম এতিয়া এখন তাৱা জুইত বহাই দিছো আৰু আমি এতিয়া ৰুটিকেইটা হাফ ফ্ৰাই কৰি ল'ম এতিয়া তাৱাখন গৰম হোৱাৰ পাছত আমি এখন ৰুটি বহাই দিম কণীকেইটা ভাঙি লৈছো এচুকুট নিমখ দিলো অকণ জিৰা গুড়ি দিলো কিছ কিছকে কাটি থোৱা কেঁচা পিঁয়াজ আৰু জলকীয়া অলপ ইয়াতে দি দিলো মই এতিয়া এইটো ভালদৰে মিশ্ৰণটো বনাই এতিয়া এই হাফ ফ্ৰাই কৰি থোৱা ৰুটিখন আকৌ আমি ইয়াত তাৱাত দি দিলো এখন গৰম তাৱা যিহেতু হৰকে বনোৱা গৈছে আৰু এতিয়া ইয়াৰ ওপৰত আমি এই পেষ্টটো অলপমান দি দিম আৰু গোটেই ৰুটিখনতে এনেকৈ কৰি লগাই দিলে এতিয়া আমাৰ ওচৰত টমেটো সস আছিল 2 টকীয়া পেকেট তাকে ইয়াৰ ওপৰত দি দিছো আৰু এটো এফালে যাতে উলাই না যায় এই বস্তুটো এনেকৈ দি এটো এনেকৈ ৰোল কৰি দিলে হ'ল আৰু মোৰ ওচৰত এতিয়া ষ্টিল পেপাৰ নাই হেতু কাৰণে এই এনেকৈ বাতৰি কাগজ আছিল আৰু বাতৰি কাগজত এতিয়া এনেকৈ ৰোল কৰি দিম আৰু আপোনালোকে আপোনালোকৰ লৰা ছোৱালীক স্কুলতো এনেকৈ দি পঠিয়াব পাৰে টিফিনত আৰু চাব পাৰে এটো আমাৰ এতিয়া এগ ৰোল ৰেডি হৈ গৈছে